Hello guys, আজিৰ question গিটা GK ৰ ওপৰত হয়, Assamese GK ৰ ওপৰত হয় আৰু most important হয় আৰু মই এইটা অলপ মানে খানমিহলি কৰি বনাইছো আৰু যদি তোমালোকে চেনেলটো মোৰ নতুনকৈ ভিজিট কৰিছা তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু আজি আহাখন তেনলে সেশনটো আৰম্ভ কৰো। প্ৰথম কোৱেশ্যনটো হ'ল কিমান চনত কলিকতাৰ পৰা ব্ৰহ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়? কিমান চনত কলিকতাৰ পৰা ব্ৰহ্মপুত্ৰদি মানে ব্ৰহ্মপুত্ৰ নদীয়েদি মানে জাহাজ চলাচল ব্ৰহ্মপুত্ৰলৈ অসমলৈ জাহাজ চলাচল হৈছিল, ঠিক আছে? অপশন এ দিছে 1849 চনত, অপশন বি দিছে 1900 চনত আৰু সি দিছে 1950 চনত আৰু ডি দিছে 1926 চনত আৰু শুদ্ধ উত্তৰটো হৈছে এ 1849 চনত। নেক্সট কুৱেশ্যন, অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে? অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথ সুৰংগ ক'ত আছে সুধিছে। অপশন এ দিছে বাগাত, বি দিছে মাহুৰত, সি দিছে হাফলঙত আৰু ডি দিছে মাইবঙত আৰু শুদ্ধ উত্তৰটো হৈছে বি মাহুৰত। নেক্সট কুৱেশ্যন, অসম ভূমি একত্ৰীকৰণ আইন কিমান চনত গ্ৰহণ কৰা হৈছিল? অসম ভূমি একত্ৰীকৰণ আইন কিমান চনত গ্ৰহণ কৰা হৈছিল? অপশন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি 1960 চনত। নেক্সট কুৱেশ্যন, BRPLক IOCৰ লগত একত্ৰীকৰণ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ হৈছিল? অপশন এ দিছে 2001 চনত, বি দিছে 2003 চনত, চি দিছে 2004 চনত আৰু ডি দিছে 2005 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 2001 চনত। নেক্সট কুৱেশ্যন, অসম ঔদ্যোগিক উন্নয়ন নিগম কিমান চনত স্থাপন কৰা হৈছিল? অৰ্থাৎ অসম ঔদ্যোগিক নিগমক AIDC অৰ্থাৎ আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন হয়, তো কিমান চনত স্থাপন কৰা হৈছিল সুধিছে। অপশন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 1965 চনত। 1965 চনত AIDC অৰ্থাৎ অসম ঔদ্যোগিক উন্নয়ন নিগম স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কলিকতাৰ পৰা ঢাকা হৈ শিলচৰলৈ প্ৰথম ৰেল সেৱা কেতিয়াৰ পৰা চলিছিল? মানে কলিকতাৰ পৰা ঢাকা হৈ বাংলাদেশৰ আছে যিখন ঢাকা, চ' ঢাকাৰ হৈ কেতিয়া শিলচৰলৈ ৰেল সেৱা চলিছিল সুধিছে। অপশন এ দিছে 1850 চনত, বি দিছে 1920 চনত, চি দিছে 1901 চনত আৰু ডি দিছে 1926 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 1850 চনত। নেক্সট কুৱেশ্যন, লালা বৰাক উপত্যকাৰ কি হয়? লালা বৰাক উপত্যকাৰ কি হয় সুধিছে। অপশন এ বিমান বন্দৰ, বি ৰেল জংচন, চি দিছে পাহাৰ আৰু ডি দিছে জলপ্ৰপাত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ৰেল জংচন। লালা এটা ৰেল জংচন। নেক্সট কুৱেশ্যন, আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? এইটো মই কেইবাবাৰো কৈছোঁ, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? আৰু এইটো তোমালোকে এইটো মানে কমেণ্টত মোক জনাবা যে ইয়াৰ এনচাৰটো কি হয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকা পৃথক কৰা পাহাৰখনৰ নাম কি হৈছে? অপশ্যন এ দিছে নগা পাহাৰ, বি সূৰ্য পাহাৰ, চি সিংহাসন পাহাৰ আৰু ডি দিছে বৰাইল পাহাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি 1950 চনত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে? মানে ব্ৰহ্মপুত্ৰ নদীৰ গতি মানে পানীখিনি কোনফালে বৈ গৈছে সুধিছে। অপশ্যন এ দিছে উত্তৰ ফালে, বি দিছে দক্ষিণ ফালে, চি দিছে পূব ফালে আৰু ডি দিছে পশ্চিম ফালে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি পশ্চিম ফালে। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম নদীখনৰ নাম কি? অপশ্যন এ দিছে ব্ৰহ্মপুত্ৰ, বি দিছে মানা আৰু চি দিছে বৰাক আৰু ডি দিছে বেকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ডাঙৰ নদীখন হৈছে ব্ৰহ্মপুত্ৰ আৰু অন্যতম সুধিছে, অন্যতমখন কোন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি বৰাক নদী। নেক্সট কুৱেশ্যন, আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো নিশ্চয় সকলোৱে জানিবই চাগে, পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয় সুধিছে। অপশ্যন এ দিছে অসমক, বি দিছে বিহাৰক, চি অৰুণাচলক আৰু ডি দিছে ত্ৰিপুৰাক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ অসমক পনীয়া সোণৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, 2003 চনত সংবিধানৰ 8ম সূচীত তলৰ কোনটো ভাষাক সংযোজন কৰা হয়? 2003 চনৰ সংবিধানৰ 8ম সূচীত তলত দিয়া মানে কোনটো ভাষাক সংযোজন কৰা হৈছে, ঠিক আছে? অপশ্যন এ দিছে নেপালী, বি দিছে বড়ো, চি দিছে তামিল আৰু ডি দিছে উৰ্দু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি বড়ো ভাষা। নেক্সট কুৱেশ্যন, অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল? খাৰুৱা তেলৰ সন্ধান সুধিছে, ঠিক আছে? খান্দিছিল 1889 চনত আৰু সন্ধান কেতিয়া পাইছিল সুধিছে। অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 1886 চনত আৰু 1889 চনত এইটো মানে প্ৰথম খান্দিব লৈছিল আৰু 1901 চনত যিটো আমাৰ ৰিফাইনী হৈছিল ডিগবৈ ৰিফাইনী, 1900 এইটো প্ৰথম ৰিফাইনী হয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন জিলাৰ অকণো অংশ
বড়োলেণ্ড স্বায়ত্তশাসিত জিলালৈ যোৱা নাই কোনখন জিলা এটা অংশও যোৱা নাই অপশ্যন এ দিছে নলবাৰী বি দৰং চি কাৰ্বি আংলং আৰু ডি দিছে বৰপেটা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি কাৰ্বি আংলং জিলা নেক্সট কুৱেশ্যন অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি অসমৰ পশ্চিম ছাইডত থকা দেশখনৰ নাম কি অপশ্যন এ দিছে নেপাল বি বাংলাদেশ চি দিছে চীন আৰু ডি দিছে ভূটান আৰু এই এনচাৰটো মই বহুতবাৰ কৈছোঁ আগৰ যদি ভিডিঅ' চাইছা যদি তোমালোকে নাই চোৱা আগৰ ভিডিঅ'খিনি চাই ল'বা আৰু এইটো মই এনচাৰ নিদিওঁ তোমালোকে মোক কমেণ্টত জনাবা কোনখন দেশ হয় মানে কোনখন অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা নেক্সট কুৱেশ্যন অসমৰ জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ নদীখনৰ নাম কি অসমৰ জলজ সম্পদৰ আটাইতকৈ মানে কোনখন নদী জলজ সম্পদৰ ভাণ্ডাৰ বুলি কোৱা হয় অপশ্যন এ দিছে পুঠিমাৰী নৈ বি দিহিং নৈ চি ভৰলু নদী আৰু ডি দিছে ব্ৰহ্মপুত্ৰ নদী এইটো নিশ্চয় সকলোৱে জানেই অসমৰ আটাইতকৈ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু তাতেই আটাইতকৈ প্ৰধান ভাণ্ডাৰ সম্পদৰ জলজ সম্পদৰ ভাণ্ডাৰ বেছি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদী নেক্সট কুৱেশ্যন ৰন্ধন গেছৰ বটলিং প্লেন ক'ত আছে মানে ৰন্ধন গেছ যিটো আমি মানে LPG ব্যৱহাৰ কৰোঁ খানা বনোৱাৰ বাবে সেইটো পেকেটিং মানে ক'ত কৰা হয় বটলিং ক'ত কৰা সুধিছে অপশ্যন এ দিছে তুলসীবাৰীত বি উত্তৰ গুৱাহাটীত বি দিছে উত্তৰ গুৱাহাটীত আৰু চি দিছে মিৰ্জাত আৰু ডি দিছে বৰপেটাত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি উত্তৰ গুৱাহাটীত মানে ৰন্ধন গেছৰ এইটো মানে ভৰাই ৰন্ধন গেছটো আমি যিটো ইউজ কৰোঁ LPGটো তাত মানে ৰন্ধন গেছটো চিলিণ্ডাৰত ভৰাই নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা কিমান চনত আৰম্ভ হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান চনৰ পৰা ৰেল সেৱা আৰম্ভ হৈছিল সুধিছে অপশ্যন এ দিছে 1920 চনত বি 1200 চনত আৰু চি দিছে 1901 চনত ডি দিছে 1884 চনত আৰু শুদ্ধ উত্তৰটো হৈছে ডি 1884 চনত নেক্সট কুৱেশ্যন অসমৰ ফৰেনচিক লেবৰেটৰী ক'ত অৱস্থিত অপশ্যন এ গুৱাহাটীত বি তেজপুৰত আৰু চি দিছে ৰঙিয়াত আৰু ডি দিছে নলবাৰীত শুদ্ধ উত্তৰটো হৈছে এ গুৱাহাটীত নেক্সট কুৱেশ্যন অসমৰ আঞ্চলিক গৱেষণাগাৰ ক'ত অৱস্থিত অপশ্যন এ বৰপেটা বি নগাঁৱত চি যোৰহাট আৰু ডি দিছে তেজপুৰত আৰু শুদ্ধ উত্তৰটো হৈছে চি যোৰহাটত নেক্সট কুৱেশ্যন আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত আৰবী ভাষা মানে যিটো আৰবী মানে যিসকল মানে মুছলিম সম্প্ৰদায়ৰ লোকসকলে এইটো বেছিকৈ ইউজ কৰে আৰবী ভাষা চ' ইয়াৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত কৰিছে অপশ্যন এ দিছে গুৱাহাটীত বি ৰঙিয়াত চি তেজপুৰত আৰু ডি দিছে মিৰ্জাত আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে বি ৰঙিয়াত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত নেক্সট কুৱেশ্যন অসম আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত অৱস্থিত আয়ুৰ্বেদিক এটা মানে যি চিকিৎসাৰ এটা বিভাগ হয় আয়ুৰ্বেদিক চিকিৎসা চ' ইয়াৰ এইটো মহাবিদ্যালয়খন ক'ত অৱস্থিত হৈছে অপশ্যন এ দিছে তেজপুৰত বি নগাঁৱত চি গুৱাহাটীত আৰু ডি দিছে ডিব্ৰুগড়ত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি গুৱাহাটীত নেক্সট কুৱেশ্যন প্ৰথম ভাৰতত পৰিকল্পনা আৰু উন্নয়ন বিভাগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে কিমান চনত প্ৰতিষ্ঠা কৰা হয় সুধিছে আৰু ইয়াৰ অপশ্যন 4টা দিয়া আছে শুদ্ধ উত্তৰটো হৈছে ডি 1944 চনত নেক্সট কুৱেশ্যন প্ৰথমে ভাৰতত জাতীয় পৰিকল্পনা সমিতি কেতিয়া গঠন কৰা হৈছিল মানে ভাৰতত কেতিয়া জাতীয় পৰিকল্পনা সমিতি গঠন কৰা হৈছিল প্ৰথম অপশ্যন 4টা দিয়া আছে শুদ্ধ উত্তৰটো হৈছে ডি 1938 চনত নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানে নিৰ্বাচন আয়োগ গঠনৰ ব্যাখ্যা কিমান নং অনুচ্ছেদত কৰা হৈছে মানে নিৰ্বাচন আয়োগৰ গঠন ব্যাখ্যা ভাৰতৰ সংবিধানৰ কিমান নং অনুচ্ছেদত আছে সুধিছে অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি 324 নং অনুচ্ছেদত নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰিব পাৰে মানে যেটো ৰাজ্যখনৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে কিমান নং সংবিধানৰ অনুচ্ছেদ মতে নিযুক্তি দিয়ে সুধিছে আৰু ইয়াৰ 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 155 নং অনুচ্ছেদ অনুসৰি নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত কমিউনিষ্ট দল কিমান চনত গঠন কৰা হৈছিল কমিউনিষ্ট দল কিমান চনত ভাৰতবৰ্ষত গঠন হৈছিল সুধিছে আৰু অপশ্যন 4টা দিয়া আছে শুদ্ধ উত্তৰটো হৈছে চি 1925 চনত নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত কেইখন ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে অপশ্যন এ দিছে 4খন বি 7খন চি দিছে 10খন আৰু ডি দিছে 6খন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 7খন ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে আজিৰ কুৱেশ্যন কিটা 30টা কুৱেশ্যন দিলো তোমালোকক বাছি যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা প্লিজ তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবা বন্ধুৰ সৈতে যাতে সকলোৱে অলপ হ'লেও কিবা এটা হেল্প হয় আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবা মোকো অলপ ছাপোৰ্ট কৰি দিবা কাৰণ ভিডিঅ' বনাওঁতে বহুত টাইম লাগে কষ্টও হয় চ' অলপ যদি তোমালোকে ছাপোৰ্ট কৰা তেতিয়া অলপ আগবাঢ়ি যোৱাত মোৰ সহায় হ'ব চ' ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা চ' আজিলৈ বাই জয় অসম